নমস্কাৰ, মই চয়নিকাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে মোৰ আগৰ ভিডিঅ'টো চাইছিল, তাত মই কৈছিলোঁ মোৰ দেউতা বৌমাক ঢুকাল। আজি সেইবাবে আমি যাবলৈ ওলাইছোঁ। আজি তিলানী মোৰ লগত দাদা গৈছে আৰু বৰ্তা দাদা গৈছে, মা আৰু দেউতা গ'ল। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যিহেতু নাট গাঁও অকণমান দূৰ, সেইবাবে আমি এতিয়া যাবলৈ ওলাইছোঁ। আৰু এয়া চাওক, আমি এইখনত যাম আজি। যিহেতু আমি অহা দেৰি হ'ল, তিলনীৰ নীতি নিয়ম সোনকালে শেষ কৰিলে, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এতিয়া দাদাহঁতে দেউতাহঁতে কাম কৰি আছে, দেখিছে শিল নি আছে তালৈ। আৰু ঘৰ বনাবলৈ আনি থোৱা শিল আছিলে, এতিয়া এডোখৰ জেগাডোখৰ চাফা কৰি আছে। মাহঁতি এতিয়া ৰৈ আছে, মই ভিতৰলৈ যাওঁ। কি কি আছে চাওঁগৈ, কি কৰি আছে ভিতৰত মানুহবোৰে। জেঠাইহঁতি এতিয়া ভাত বনাইছে। মই ভাত বনাইছোঁ এতিয়া তিলানী হৈ গৈছে, এতিয়া ভাত বনাইছোঁ, ভাত খাবলৈ। এইডোখৰ এতিয়া জেগা উলিয়াইছে ভাত খাবলৈ। জেঠাই কি কি আছে? ভাত খাব লাগে। আজি ভাত হেৰি ৰাতিপুৱাৰ পৰা নাই খোৱা নহয়। কি কি বনাইছে? কি বনাইছোঁ? জাতিলাও, আলু, তাৰপিছতে হেৰি এইটো চব আৰু বইলহে আৰু আজি বইল খাব লাগিব। এইফালে ভাত দিছে, দেখিছে নহয়? এইফালে সেইফালে বাৰী আছে ভাত, এইফালে শাক দিছে, এতিয়া দি গ'ল। এয়া জাতিলাও, তাৰপিছত মগু, আলু, আৰু এতিয়া বিশেষকৈ আমি এতিয়া বইল খাব লাগে। এতিয়া আমাৰ আইতা হয়, তাৰপিছত পাপা বাবা বৌমা, সেইবাবে এতিয়া বইল খাইছোঁ। আৰু আজিৰ পৰা মানে ভাত খাইছোঁ। আৰু আজি তিলানী হৈ গ'ল, সেইবাবে আজি ভাত খাব পাৰি, সেইবাবে আমি এতিয়া ভাত খাওঁ। এলহি মই দুটামান বস্তু দেখিলোঁ, কি বস্তু আপোনালোকক দেখুৱাব লৈছোঁ। এয়া চাওক। দেখিবলৈ পাইছে এটা ডাঙৰ খালৈ আৰু বাকীকেইটা সৰু সৰু খালৈ আছে। তাৰপাছত ইয়াত জাকৈ ডাঙৰ এখন আছে, এখন দেখিছে। তাৰপাছত এয়া সৰু সৰু জাকৈ আছে। আৰু এইটো বস্তুৰ নাম নাজানো, আপোনালোকে জানে যদি কমেণ্টত ক'বচোন। বৰ্তাক সোধোতে ক'লে সাজ চকা মানে এনেকৈ চাকনি বুলি কৈছিলে। তাৰপাছত এয়া দেখিছে খালৈ। আৰু এইবোৰ ঘৰত বিশেষকৈ সজাই থোৱা, তাৰপাছত ফটোশ্বুট কৰিবলৈ, সৰু সৰু ছোৱালীবোৰে ফটোশ্বুট কৰিবলৈ ভাল। ময়ো নিম বুলি ভাবিছোঁ ঘৰত সজাবলৈ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবচোন। আৰু খুবেই ধুনীয়াকৈ বনোৱা হৈছে, দেখিছে নহয়? এইবিলাকৰ উপৰিও বৰ্তাই ডলা, খৰাহী, খালৈ চালৈ ধেৰ বনায়, ডাঙৰ ডাঙৰ বনায়। ইয়াত এইবোৰ মানে সৰু সৰু বনাইছে। আপোনালোকক কৈছিলে মই ডলা, খৰাহী, তাৰপাছত পাচি আদি এইবোৰ বনাই বুলি। মই প্ৰথমে গম নাপাইছিলোঁ, তাৰপাছত মই গম পালোঁ যে পাছফালে আছে এটা ঘৰত ভৰাই থৈ দিছে। এয়া চাওক, ইয়াতে ডলা আছে থৈ দিছে, এখন কোলা, তাৰপিছত পাচি আছে ইয়াত, তাৰপিছত এইবোৰ খৰাহী বনাই থৈছে। তাৰপাছত ইয়াত তলত ডলাও আছে, এখন চালনী আছে, সৰু চালনী। তাৰপাছত এয়া দেখিছে, ইয়াতে মই এটা দেখিলোঁ বস্তু, জাপি বৰ ধুনীয়াকৈ বনাই থৈছে, ৰং কৰি থৈ দিছে, দেখিছে ধুনীয়াকৈ। তাৰপাছত ইয়াতে আছে এইটো ডাঙৰ খৰাহী এইটো। তো গাইছ, আমি এতিয়া ঘৰলৈ গুচি আহিলোঁ, মাহঁতি আহিছে, আমি অলপ সোনকালে গুচি আহিলোঁ। কিন্তু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। তো গাইছ, আমি এতিয়া ঘৰলৈ গুচি আহিলোঁ, মাহঁতি আহিছে, আমি অলপ সোনকালে গুচি আহিলোঁ। তো ভিডিঅ'টো কি মই লাষ্টৰ সামৰণি লাহিছে আকৌ, মই কি কৰোঁ।